নমস্কাৰ ভাই বন্ধুসকল, মোৰ নাম মিতুপন গগৈ। অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে জানো আহক তলাতল ঘৰৰ এটি ঐতিহাসিক পৰিচয়ৰ বিষয়ে। তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এটি ঐতিহাসিক স্মাৰক। এই ঘৰ আহোমৰ ৰাজবংশ সুৱৰ্ণ যুগৰ নিদৰ্শন। আহোম ৰুদ্ৰসিংহৰ পুত্ৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১ চনৰ পৰা ১৭৬৯ চনলৈ এই ৰাজপ্ৰসাদটো নিৰ্মাণ কৰা হৈছিল। মূলতঃ এই ৰাজপ্ৰসাদটোৰ এজন অধিনায়ক ৰণনীতি আৰু সুৰক্ষা বিশেষভাৱে নিৰ্মাণ কৰা হৈছিল। এই প্ৰাসাদটো মাটিৰ তলত ৩টা আৰু ওপৰত ২টা তৰপৰ ৫ তলাযুক্ত আছিল। তলাতল ঘৰৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু ই বিভিন্ন গুপ্ত সুৰংগ, অস্ত্ৰাগাৰ, সেনানিবাস আৰু গোপন পথৰ সৈতে সংযুক্ত। এই গোপন পথসমূহ দীৰ্ঘ দূৰলৈ গৈছিল, যেনে গড়গাঁও আৰু দিখৌ নদীৰ কাষলৈকে গৈছিল। এই পথবোৰ যুদ্ধকালীন সময়ত সেনাবাহিনীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাত সহায় কৰিছিল। বৰ্তমান তলাতল ঘৰ এক অন্যতম পৰ্যটক স্থান। আহোমসকলৰ গৌৰৱগাথা এই স্থানটোৰ গঠনকলা, নক্সা আৰু ঐতিহাসিক গুৰুত্ব পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণীয়। ভাৰতৰ প্ৰত্নতাত্ত্বিক সৰ্বেক্ষণ (ASI) এই ঐতিহাসিক স্মাৰকটো সংৰক্ষণৰ দায়িত্ব লৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব আৰু মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলবালা আইকনটো অল কৰি দিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব।